নমস্কাৰ কবিতাৰ শিৰোমা বিশ্বশিল্পী শিল্পী মই তিনিও কালৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ ধ্বংসৰ মাজেদি মই ৰূপান্তৰ দি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ জনতাৰ হৃদয়ত মোৰ শুনো আলিবেশ মই পিন্ধো বিশ্ববেশ নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ নানা ভাষা নানা আখা নানা জাতি বৰ্ণ তিনি মই শুনুৰিনি বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহা মহতৰ পাতিবলে শান্তিৰ নৱলোক এই পৃথিৱী মোৰ কল্পনা মেধা বুদ্ধি মনিষাৰে মুকেই কৰি সংস্কৃতি অপূৰ্ব আধাৰ মোক এই শলিতা কৰি জ্বলাও বিশ্ব চাকি বিশ্ব জনতাও পূজাৰ সেই পূজান প্ৰধান আৰ্য কৰি মই মোকেই দিওঁ উপহাৰ মোকেই কৰি ঘূৰো খুপচাৰ বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক জয় জয়কাৰ হওক জয় জয়কাৰ ধন্যবাদ ধন্যবাদ ব্যাখ্যী আৰু নিহাৰিকা তোমালোকৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে স্বাধীনতা আন্দোলন ৪২ৰ গণ আন্দোলনত অংশগ্ৰহণ কৰি কাৰাবাসো খাটিছিল তেওঁ জেলত থকা সময়তো তেওঁ কেৱল সাহিত্যৰ কথাকে চিন্তা কৰিছিল তেওঁ সাহিত্যত স্থাপত্য ভাস্কৰ্যৰ উপৰিও নৃত্যও প্ৰয়োগ কৰিছিল আহকচোন এইবাৰ আমি উপভোগ কৰোঁ এটি নৃত্যত অংশগ্ৰহণ কৰিছে তন্ময় জ্যোতি জ্যোতিময় বিৰাজ পল্লৱ অংকুৰ শান্তনু চন্দন ৰক্তিম পূবালী ছাত্ৰীশ বিক্ৰম মিঠু সমুজ্জ্বল পাৰ্থজিৎ লেখক আৰু বিভুকে এই উপভোগ কৰক এই নৃত্যটি